প্ৰথমে খুৱাই ল'ব লাগিব নহয় খাদ্যটো, তেতিয়াহে চলিব। আহি থাকক আপোনালোকে আমাৰ লগত কেৰেলা ঠাইবোৰ দেখুৱাম। প্ৰথমতে ক'ত যাবি এতিয়া? ষ্টেট বনি গাঁৱতে প্ৰথম বোলে ষ্টেট বনি যাব। অকল আমাৰ বোলে অসমৰ ল'ৰা গৈ আছে, ইয়াতো 1000ৰ ওপৰত আছে ল'ৰা। লগৰ এটা ওচৰত যায় বোলে, প্ৰথমতে গৈ লওঁ। আমাক নাই কোৱা পইচা কেইটকা? নোৰে 100 টকা বুলি কৈছে। 100 টকা 3 কিলোমিটাৰ মান আহিলোঁ। পাই গ'লো ষ্টেট বডি। বেয়া আছে, ভাল হোৱা নহয়। এইটো ফটো উঠালে নুঠে নহয়। ঐ আছে নাই এইকেইটা আহি আগতে কি বহিলে? মই বাহিৰত থাকোঁতেই গ'ল। আছে নাই মানুহ আছে নাই? কি চাই আছে? ভিডিঅ' বনাই আছে। পাই গ'লে চাংমাচাৰী যাবি ক'ত? পইচা পাব যায় নেকি? ঐ আকৌ ক'ত থাকি আহিছ? এইকেইটা ইমান লাহে খোজকাঢ়ে। ট্ৰেফিক জাম পুৰা লাগিছে দেই। এই আছে কেৰেলাৰ চাংমাচাৰী। কিছুমানে ভাবিছে এইকেইটা কি ভিডিঅ' বনাই আছে, কি ওলাইছে। মন গৈছে বনাইছোঁ আৰু, কোনোবাই ভাল পালেও বেয়া পালেও ক'ব লগা নাই। জাষ্ট এনেই টাউনখন দেখুৱাইছোঁ, কেৰেলা কেনেকুৱা ব্যস্ততা মানুহ। ইয়াত মানুহবোৰ অকল কোনো কাৰো কথা চিন্তা নকৰে, চব নিজৰ ভাগে নিজে। আমি গৈ আছোঁ পইচা ভৰাবলৈ ATM-ত। আপোনালোকক দেখুৱাম আজি কেনেকৈ পইচা ভৰাই ATM-ত। পালোহিও এটা ATM পাইছোঁ। বোলে এনেকৈ লাইনত লওঁ। 10 লাখ টকা এটা সোমাব আহিছোঁ পইচা। 10 লাখ টকা হয় নি? একাউণ্ট নম্বৰ চিকেন নম্বৰ চব এচিত সোমাই গৰম উঠিছে। সোমাম এটা সোমাই গ'ল, গৰম উঠিছে বোলে। ঐ লাইনত থাক, লাইন মেইনটেইন কৰিবি। ইয়াতে অলপ ৱেইট কৰ, এই মানুহজন ওলাই লওক। এনেকৈ কিছু সময় পৰ বাহিৰত ৱেইট কৰি মানুহজন ওলাই গ'ল। এতিয়া চিটি বাট দেখালোঁ, এটাই পইচা ভৰাই আছে। কেনেকৈ পইচা ভৰাই চাই লওক। চব মোবাইল নাম্বাৰ ন, চব বস্তু দেখুৱাব নোৱাৰি, মোবাইল নাম্বাৰটো দেখুৱাব পাৰি বাৰু। প্ৰথম মোবাইল চব বস্তু দেখুৱাব নাই। ফাৰ্ষ্ট টাইম গ'ল। এতিয়া একাউণ্ট নাম্বাৰ। ঐ ইয়াত ঠাণ্ডা। এচি একাউণ্ট নাম্বাৰ দিয়ে।
এইডোখৰ লুকুৱাই থ'ব লাগে। এতিয়া এনেকৈ খুলি আহিব, খুলি অহাৰ পিছত পইচাটো দিব লাগে। নামটো আহিব, নামটো অহাৰ পিছত এনেকৈ কিমান ভৰাইছোঁ 1 লাখমান 4-5 হাজাৰ এনেকৈ ভৰাই দিলে এনেকৈ গুচি গ'ল। অলপ টাইম প্ৰচেছিং হ'ব, ৰংকৈ মাৰিলে এটা পইচা ঘূৰি আহিলে। এইটো বেয়া, পইচাটো লেতেৰা আছে। মোহাৰি দে আকৌ এবাৰ টিপি দিয়া। 2500 গৈছে। এয়াই আৰু আমি কালে দিছ? গাৰ্লফ্ৰেণ্ডলৈ পইচা দিছ নেকি? গাৰ্লফ্ৰেণ্ডলৈ দিছ? মজা। কনফাৰ্ম কৰি দিলে এতিয়া পইচা ডাইৰেক্ট গৈ আপোনাৰ একাউণ্টত কাটলুংকৈ বাজিবগৈ। দে মোৰতো ভৰাই লওঁ। এইটো ধৰ, এইকেইটা নগ'ল পইচা, লেতেৰা নোসোমাই বোলে, লেতেৰা পইচা। অঁ এতিয়া পইচা চব ভৰাই হৈ গ'ল। লাহেকৈ গোটেইকেইটা যাওঁ, পাণ চান খাওঁ, জুচ চুচ খাওঁ, ৰুমলৈ যাওঁ। তই কি খাবি? চকলেট খাবি? তোৰ চকলেট খাবলৈ দাঁতেই নাই আজিকালি, আছে জানো? আছে চকলেট খাবলৈ। পাণ এটা খাওঁ আৰু মিঠা পাণ ন। তই পাণ খাওঁগৈ। এইবোৰ বাছ চলি আছে, ৰাতি 9-10 বজালৈকে ইয়াত বাছ পায়। এনেকৈ খোজকাঢ়ি গোটেই টাউনখন একপাক ঘূৰি দিলোঁ বে। ভিডিঅ'টো কেনেকুৱা হৈছে জনাব দেই ৰাইজসকল। কোনোদিন বাৰু ভিডিঅ' বনাই পোৱা নাই। ইয়াত লাজ লাগে আচলতে, ভিডিঅ' বনাব লাজ লাগে, নাজানো যে, কথা ক'বলৈ লাজ লাগে। ইয়াত টেনশ্যন নাই, সেইটো ইয়াত কোনো বুজি নাপায় না। যি বকি নাথাকিলেও কোনো বুজি নাপায় আৰু বিন্দাছ চিঞৰি থাকিলেও একো কোনো ক'ব লগা নাই, বুজি নাপায়। কাৰোবাক বেয়াকৈ ক'লেও বুজি নাপায়। এই মানুহকেইটাকে এতিয়া যদি মই বেয়াকৈ কওঁ, অ' দাদা ক'ৰ পৰা আহিলে, একো বুজি নাপায়। এইবোৰ চব ট্ৰেফিক জাম। অ' এই এক্সিডেণ্ট হ'ল বে, এখন এক্সিডেণ্ট হ'ল বে। উঠাই দে এইটো হেলমেট পৰিলে। এই ভাই তোক ভগৱানে মংগল কৰিব, আনক সহায় কৰিছ যে, তোক কোনোবাই এনেকৈ হেল্প কৰিব। ক'ত যায় পাণ খাওঁ। এই সোণৰ গহনাবোৰ দে। কিবা কিবি লওঁ, এই বজাৰ কৰোঁ অলপ, আপোনালোকক দেখুৱাই যাম আৰু এনেকৈ আৰু কিবা কিবি ধৰি লওক গাড়ীখিনি কৰিব। ট্ৰেফিক পুলিচ চব্জি বজাৰ কৰিব লাগিব আজি। আমাৰ এটা লুটাৰি ল'ব লৈছে। লুটাৰি এইটো কি মাৰিলে ফাৰ্ষ্ট প্ৰাইজটো? FK 884489 এইবোৰ নাম্বাৰ। এইটো যদি লাগি যায় চাই এখন দোকানত কি আহিছে নাম্বাৰ, ইয়াত লিষ্টখন আহিছে। তেনেকুৱাকৈ ফুটি যোৱালে 1 নম্বৰটো কেতিয়াবাই ঘৰলৈ গৈ বিন্দাছকৈ এইবোৰ চাই আজি লাগিছে এইখন দোকানত। 5000 কেইটা মাৰিছে ছাৰ? 09 কি মাৰিছে? 0968 এফালে 23355 আৰু 98 তিনি ঘৰ নাম্বাৰ। এটা টিকেটত 12টাকৈ থাকে, 5 বাৰ 60,000 টকা। এইখিনি চেম টিকেট মানে গোটেই লিষ্টখনৰ এইখন দোকানত যিমান আহিছে লিষ্টখিনি এইখিনি। আজি নতুন ল'ৰা একদম জীৱনত টিকেট নলয়, আজি কি লৈছে নাজানো আৰু
তই ঘৰলৈ যাবি নি টিকেট লৈ মই সদায় লওঁ টিকেট এটা দুটাকৈ এটাও নুফুটে লাকি নাম্বাৰ এটা বিচাৰি নাপাওঁ লাইন কৰি থৈ দিয়ে টিকেট কেৰেলাত এইটো জনপ্ৰিয় খেল আৰু আমাৰ অসমতো খেলাও বুলি কোৱা শুনি আছোঁ হিমন্ত বিশ্ব শৰ্মাই কিমান নাম্বাৰ দেখুৱাই দে নাম্বাৰটো কিমান 1012 এইটো অঁ দীপ্তি ভাই লৈছে বোলে লুটাই যদি লাগে লুটাই যদি মোৰ ফ্ৰেণ্ডখিনিক পাৰ্টি খুৱাব লাগিব অঁ একদম পাৰ্টি খুৱাম কৈছে দেই লুটাই লাগিলে লুটাই লাগিলে পাৰ্টি খুৱাম কৈছে তেতিয়া এনেকৈ টিকেট লৈ হৈ গ'ল এতিয়া অলপ বজাৰ আছে বজাৰ কৰি লৈ যাওঁ খাদ্য খোৱাটো মেইন বোলে খাদ্যটো লৈ যাওঁ অলপ খোৱাটো মেইন বুলি কৈছে বজাৰ কি ল'বি আলু দে এইখিনি নালাগে সেইখিনি লাগে আলু দে আলু কিমান 100 টকা এনেকৈ বৰা সৰা কৰি পাণ চান খাই আহিলোঁ আৰু সেয়াই আৰু ডেইলি লাইফ ৰাতি 10-11 বজালৈকে ইয়াত বাছ চলি থাকে ইয়াতে অটোখন লৈ সেইকেইটাই গুচি যাওঁ এই ৰুম পালোহি ৰুমৰ ওচৰত দোকানখনত আমাৰ ৰেচন দোকান তাতে কিবা কিবি মেংগ চেংগ লৈছে খাবলৈ ইয়াতে বজাৰ কৰোঁ আমি আজিৰ ভিডিঅ'টোত এইখিনিয়ে দেখালোঁ ভাল লাগিলে জনাব কমেণ্ট কৰি লাইক দিব শ্বেয়াৰ কৰিব কিন্তু কি কৰিব লাগে লাষ্টতো কৈ দিয়া আকৌ হাঁহি আছে কেলে কৈ দিয়া না লাষ্টত কৈছোঁ এটাই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব